পিটিচি নিৰ্বাচন কোনটো দলক সমৰ্থন দিব আপোনালোকে এই চালাকাটি অঞ্চলত? আমাৰ চালাকাটি অঞ্চলত আমি বিশেষ লৰেন্স ছাৰ ইছলাৰীক আমি ভোট দিব বিচাৰিছোঁ, মানে দি আছোঁ আৰু আগন্তুক দিনৰ পৰা ভালে আছে। আমাক বহুত বিষয়ে আমাৰ ওচৰৰ মানুহ আমাক হেল্প কৰে, যি আমাৰ ৰাস্তাতে যায় আহে, সেইকাৰণে আমি ভাল পাইছোঁ ছাৰক, সেইকাৰণে ধন্যবাদ দিছোঁ ছাৰক। আৰু আমাৰ ৰাইজ, আমাৰ চান্দিয়াগাঁও এলেকা আৰু আমাৰ চালাকাটি এলেকাৰ যিবিলাক আমাৰ সান্তালী আদিবাসী আৰু যিবিলাক জনগোষ্ঠী আছে সবাই একেলগত মিলিজুলি আছোঁ, সেইকাৰণে বহুত ভাল পাইছোঁ। ছাৰে আমাক বহুত হেল্প কৰে, সেইকাৰণে ছাৰ অশেষ ধন্যবাদ দিছোঁ, কিয়নো আমাক ছাৰে বহুত সহায় কৰিছে। আৰু বিশেষ আমাক ক'বলগীয়া হ'ল 17 বছৰ হোৱাৰ পিছতো আমি বহুতখিনি সা সুবিধা পোৱা নাছিলোঁ। কাৰণ এইটোই যে আমি ভালভাৱে থাকিব পৰা নাছিলোঁ। এতিয়া আমি সকলোৱে মিলি একেলগত থাকি আছোঁ আৰু শান্তিৰে থাকি আছোঁ। আৰু আমি শান্তি লাগে, শান্তিৰ বিনিময় আমাক একো নালাগে। বিশেষ আমাৰ ৰাতি 10, 11টা 12টালৈকেও আমি কোকৰাঝাৰ যোৱা অহা কৰিব পাৰি, নহ'লে আমি দুখীয়া মানুহ কাম কৰিব পাৰোঁ। সকলো ঠাইতে যাই কিনি আমি কাম কৰি ৰাতি হ'লে আহিব পাৰি। আগৰ দিনত আমি এনেকুৱা পোৱা নাছিলোঁ। সেইকাৰণে এই চৰকাৰটো আমি ভাল পাইছোঁ, কিয়নো আমি ট্ৰেক্টৰ চুবিত ভোট দিব লাগে। আমাৰ ৰাইজক সকলোৱে আমি বিচাৰোঁ ট্ৰেক্টৰ চুবি যাতে আগন্তুক দিনত আমাক সহায় কৰে আৰু ভোট দি জয়যুক্ত কৰে আমাৰ ৰাইজসকলে, এইটো কয়।